এই ঘটনাটো আজি আমাৰ মিডিয়াটোত চৰ্চা হৈছে আৰু মিডিয়াটোত অলৰেডি আপলোড হৈছে। মানে ৰুচি চাংমাই শৰীৰত কিবা এটা সৰু সুৰা আঘাত পাইছিল আৰু মানে কিবা এটা অসুখ পাইছিল। এই অসুখটো ভাল কৰিবৰ কাৰণে আলফা কেয়াৰ হস্পিটেল হাৰিয়ানাত তাতে এডমিট কৰা হৈছিল। তো এডমিট কৰাৰ পিছত তাৰ শৰীৰটো সুস্থ হৈছে অলপ সুস্থ হোৱাৰ পিছত এই সামুৱেল চাংমাই হস্পিটেলৰ পৰাই বাহিৰ হৈ আহিছিল কিবা এটা কাৰণত, অলপ সময়ৰ কাৰণে। সেই সময়তে ৰুচি চাংমাক ডাক্তৰে কিবা এটা বৰফ খুৱাইছে বুলি তেওঁ নিজ চকুৰে দেখা পাইছিল বুলি মিডিয়াত আপলোড হৈছিল আৰু আমি নেটতে দেখা পাইছোঁ। ৰুচি চাংমাৰ এই এনেকুৱা বৰফজাতীয় বস্তু, বৰফে না কি সেইটো বৰফজাতীয় বস্তু খোৱাৰ কাৰণে তাই বেহুচ হোৱাৰ লগে লগে সামুৱেল চাংমাই ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু তেওঁ লগতে কেমেৰা অন কৰিছিল এই হত্যাকাৰীলৈ। তেতিয়া হত্যাকাৰীসকলে ইয়াত কোনো মানুহৰ ৰহস্য আছে নেকি, গতিকে তাক এই লাইভ কৰাৰ লগে লগে তেওঁ লাইভৰ সময়তে তাক মাৰিছে আৰু এইখিনি মাৰি পিছত তেওঁৰ ৰুমত এটা ৰছীৰে ফাঁচি মৰা বুলি আমি মিডিয়াত দেখা পাইছোঁ। দুজনতে এতিয়া কি হ'ল বুলিতো আমি ক'ব নোৱাৰোঁ। এতিয়া দুজনে মৃত্যু হ'ল। যিটো সামুৱেল চাংমাই যিটো মৃত্যুবৰণ কৰিছে ইয়াত নিজে ছুইচাইড হোৱা নাই। তাৰমানে ইয়াত আমি কেনেকৈ নিজে ছুইচাইড হোৱা নাই বুলি কৈছোঁ, কাৰণ সামুৱেল চাংমাই নিজে ছুইচাইড হ'লে তেওঁ কোনো এটা গাঁৱত এনেকুৱা নিজক এটা আঘাত কৰিব নালাগিছিল, কাৰণ তেওঁৰ গাত একেবাৰে মানে এনেকুৱা মাৰপিট কৰাৰ, তেওঁক নিঃসংভাৱে হত্যা কৰাৰ দাগ চিন গোটেইখিনি শৰীৰত আছে। এতিয়ালৈকে দুজনে মৃত্যু বহন কৰিছে। আমি সন্দেহ কৰিছোঁ এইটো এটা নিৰ্মমভাৱে মাৰ্ডাৰ আৰু এইটো হত্যাই। আমি গতিকে কাৰো ছাত্ৰ সন্থাই এই নিৰ্মমভাৱে হত্যা কৰাটো আমাক অসম চৰকাৰ, আমাৰ BTR চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ আমি এইটো আহ্বান কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ। ইয়াক উচিত ন্যায় আৰু তদন্ত লাগে। ইয়াৰ ভিতৰত কি ৰহস্য হৈ আছে, ডক্টৰৰ লগত ৰহস্য আছে না কিবা এটা ডক্টৰৰ লগত ইয়াত কিবা জড়িত হৈ আছে, গতিকে ইয়াক উচিত তদন্ত আমি গাৰো ছাত্ৰ সন্থা হৈ বিচাৰিছোঁ। যোৱা 24 তাৰিখত গাৰো জনগোষ্ঠীৰে দুজন যুৱকক আলফা হস্পিটেলত হত্যা কৰা হৈছিল। কেনেকুৱাটো অলপ অসুস্থ হৈছিল, তাৰ কাৰণে হস্পিটেলত লৈ গৈছিল। এই হস্পিটেললৈ যোৱা সময়ত সিহঁতে ট্ৰিটমেণ্টত কিবা ডক্টৰবিলাকে ইহঁতক হত্যা কৰিছে বুলি আমাৰ জানা মতে। এনেকুৱা এজনটো ইয়াৰ হস্পিটেলত কাম কৰি আছিল আৰু এজন কল চেণ্টাৰত কাম কৰি আছিল। ছোৱালীজনীৰ নামটো ৰজি চাংমা আৰু ল'ৰাৰ নামটো সামুৱেল চাংমা। আমি আমাৰ গাৰো ছাত্ৰ সন্থাৰ পৰা এইটোৱে মই দাবী জনালোঁ যে ইহঁতক ন্যায় বিচাৰ দিব লাগে, ভালকৈ তদন্ত কৰি। এইটোৱে আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ এইটোৱে আমাৰ অনুৰোধ। Central Institute of Technology, Kokrajhar. Admission going on 2021 and 2022. Program offered Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi, power and many more. Digital classroom and best laboratories. For more details, contact us on the number 7086187124. Our email is citadmission@cit.ac.in. Our website is admission@cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Byju,
Cognizant, Wipro, Infosys, Indian Oil, Ericsson, NIC, etc.